এফালে দালি বইল কৰিছিলোঁ, চব পৰি মেলি আদায় হৈ গ'লচোন। অ' মাই গড, কি হ'ব এতিয়া? এফালে মই বইল কৰিছোঁ ডিম আৰু বন্ধাকবিৰ ৰেচিপি আপোনালোকে নতুন এটা ৰেচিপি লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব। ফাৰ্ষ্ট মই বন্ধাকবি আৰু ডিমটো বইল কৰিছোঁ। বইল কৰি হ'ল বাৰু। এফালে মই গামলাটোত এনেকৈয়ে অকণমান উলিয়াই লৈছোঁ আৰু গামলাখনত বইল কৰা বন্ধাকবিটোত মই অকণমান নিমখ অকণমান দি দিম, এনেকৈ অকণমান ছটিয়াই দিছোঁ আৰু অকণমান দিম হালধি বেছিকৈ দি দিম কাৰণ অকণমান ৰঙা হ'ব লাগিব, তো অকণমান হালধি এনেকৈ দি দিছোঁ আৰু অকণমান হালধি দি পিনে মই অকণমান হাতে এনেকৈ মিক্স কৰিছোঁ আৰু গোটেইখিনি এনেকৈ মিলি যোৱাকৈ মই মিক্স কৰি দিছোঁ। মিক্স কৰি মই কেৰাহীটো গৰম হ'বলৈ দি মিঠাতেলটো দি দিছোঁ। মিঠাতেল এফালে গৰম হৈ গ'ল। এতিয়া মই বন্ধাকবিটো ভাজি লৈছোঁ আৰু মই এনেকৈয়ে ভাজি অকণমান লৰাই দিছোঁ কাৰণ যাতে লাগি নধৰে বন্ধাকবিটো, আৰু হালধি বেছিকৈ দিয়া আছে সেইকাৰণে লাগি ধৰিব পাৰে, সেইকাৰণে অকণমান লৰাই দিছোঁ মই এনেকৈ। আৰু মই বন্ধাকবিটো ফালিছোঁ এনেকৈয়ে দুফালকৈ আৰু অকণমান টাইমলৈকে মই এনেকৈয়ে ঢাকি দিম আৰু জুইটো অকণমান কমাই দিম আৰু এনেকৈ ঢাকি নথ'লে লাগি ধৰে, সেইকাৰণে মই অকণমান ঢাকি থৈছোঁ আৰু এনেকৈ ঢাকি থৈ অকণমান লৰাই দিব আৰু এইফালে মই অকণমান লুটিয়াই দিছোঁ, নহ'লে লাগি ধৰি থাকিব, নহ'লে নিসিজিব আৰু লৰাই দি থাকিলেহে সিজিব। আৰু এইফালে ফাইনেলি মোৰ ৰেচিপিটো বনাই ৰেডি হৈ গ'ল আৰু বনোৱাটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই, আৰু এনেকৈয়ে বনাই খাই চাবচোন, বহুত মিঠা লাগে আৰু কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। খাই চাব আপোনালোকে, বহুত মিঠা লাগে খাই। কি চব্জি? দালি আৰু এইফালে মই দালিটো বইল কৰি থৈ অৰেঞ্জ কেইটামান কিনি থোৱা আছিলে, তাৰে এটা মই লৈ পিনি খাই আছোঁ। বেছি মিঠাও নহয়, তথাপিও খাইছোঁ আৰু অৰেঞ্জটো খাই থাকোঁতে কেনেকুৱা লেতেৰা হৈ গ'ল, উতলি মেলি চব দালি পৰি আদায় হৈ গ'ল। আৰু এইফালে মই পাহৰিয়ে থাকিলোঁ যে দালিটো যে বইল কৰি থোৱা আছিলে বুলি। আৰু এইফালে মই পানী দি পিনে অকণমান তেল দিয়া নাই আৰু পানী অকণমান দি পিনে মই এনেকৈ বইল কৰি দিছোঁ, মচুৰ দালি আৰু আলুকে এনেকৈ বইল কৰি দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। সিদিনা আনিছিলোঁ ব্ৰাজিলিয়ান লাকি উডটো, ইমান কুঁহিপাত ওলাই ডাঙৰ হৈ গ'ল, গমেই নাপালোঁ আমি। আৰু এইফালে আমি ৰাস্তাৰ পৰাই বালিৰ পৰাই আনিছিলোঁ আৰু পানী অকণমান এনেকৈ দি থৈছোঁ আৰু পিছফালৰটো চাওকচোন, পিছফালৰটো সৰু হৈ আছে, এনেকৈ কুঁহিপাত অকণমানকৈ ওলাই ইমান ডাঙৰ হৈ গ'ল। আৰু আমি কাছও কিনি আনিছিলোঁ, কাছটো পানী নিদিলে বগা হৈ থাকে, পানী দিলে ভাল হৈ থাকে। আৰু এইফালে আমাৰ ভাত খাবলৈও ৰেডি হৈ গ'ল আৰু এইফালে মোৰ ভাগটো, আৰু এইফালে বাতিতে দালিটো লৈ লৈছোঁ আৰু এইফালে হাজবেণ্ডৰ ভাগটো, হাজবেণ্ডক দালিটো বাতিতে দি দিছোঁ আৰু ভজা বন্ধাকবিটো লৈ লৈছোঁ। আৰু কেনেকুৱা লাগিছে ইগন'ৰ কৰিবচোন সকলোৱে। আৰু আমি ভাতটো খাই লৈছোঁ আৰু দেই, আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে, মোৰ কাৰণেতো বহুত ভাল, আপোনালোকৰ কাৰণে কেনেকুৱা বা লাগিলে। আমি ভাতটো খাই লওঁ আৰু আপোনালোকে ভাত খালেনে বাৰু? আৰু মোৰ চুলিকোছা দেখিছেনে কেনেকুৱা ভূতৰ নিচিনা আছোঁ মই আজি, আৰু ইগন'ৰ কৰিব আপোনালোকে। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিব, আৰু চাই দিয়াৰ কাৰণে থেংক ইউ সকলোকে। বাই।